হেল্ল' এভৰিৱান, এটা বহুত ডাঙৰ আপডেট যিখিনি ল'ৰা ছোৱালীৰ অতি সোনকালে জীৱনত পোহৰ আহিব গৈ আছে তেওঁলোকৰ বাবে এটা বিশেষ দিন আহি আছে। মানে আপোনালোকে গমেই পাইছে অসম পুলিচৰ বিভিন্ন ধৰণৰ পদ মুকলি হৈছিলে। তাৰে ভিতৰত কিছুমান জেইল ৱেৰ্ডাৰ, কিছুমান আছিলে ফৰেষ্টৰ, লগতে হোম গাৰ্ড এণ্ড চিভিল ডিফেন্সৰ। এইখিনি পদৰ যিখিনিয়ে ফিজিকেল পাছ কৰি ৰিটেন দিলে তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। তেওঁলোকৰ ৰিজাল্ট বুলিয়ে ক'ব লাগিব, ৰিজাল্ট ঘোষণা হ'ব। যোনে যোনে পাছ কৰিব তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব অৰেল বা ভাইবা টেষ্টৰ বাবে, যিহেতু 5 নম্বৰৰ ভাইবা হ'ব। আৰু আপোনালোকৰ ভাইবাটো হ'ব 25 তাৰিখে, অতি সোনকালে হ'ব গৈ আছে। আৰু আপোনালোকৰ হাতত মাত্ৰ 4 দিন আছে। আৰু এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংক আপোনালোকক ডেছক্ৰিপশ্যনত দিছোঁ, আপোনালোকে গৈ ভিজিট কৰি ডাউনলোড কৰিব পাৰিব তাৰ পৰা। আৰু এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংক এক্টিভ হোৱা নাই, এক্টিভ হ'লে আপোনালোকে ডাউনলোড কৰিব পাৰিব। ডাউনলোড কোনদিনাৰ পৰা হ'ব? 22 তাৰিখৰ পৰা হ'ব। আৰু যাৰ যাৰ ডাউনলোড হ'ব তেওঁলোকে দিব পাৰিব অৰেল আৰু ভাইবা। মানে তেওঁলোকৰ 100% যিখিনিয়ে মানে ফিজিকেল টেষ্ট আৰু ৰিটেন টেষ্ট দিছিলে পাছ কৰা ল'ৰা ছোৱালীখিনিয়ে ভাইবা দিব পাৰিব। আৰু তেওঁলোকৰ কম্পিটিশ্যন থাকিব 50-50, এটা পোষ্টাৰ এগেইনষ্টত 2টা থাকিব। গতিকে আপোনালোকৰ 50% চান্স আপোনাৰ লাইফত আহি গৈছে, আপোনাৰ লাইফটো সুন্দৰ হোৱাৰ বাবে। গতিকে ভাইবাটো যদি ভাল হয় তেতিয়াহ'লে আপোনালোকৰ জীৱনটো একদম সুন্দৰ হৈ উঠিব 100%। চ' আপোনালোকক লিংক ডেছক্ৰিপশ্যনত দিছোঁ, ভিজিট কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব। নটিফিকেশ্যন, এডমিট কাৰ্ড সকলো আপোনালোকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, ভিজিট কৰি আপোনালোকে চেক কৰিব পাৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।